নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব দৰ্শকসকল এই মুহূৰ্তত জনাই আছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আমাৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ ভিতৰত প্ৰথম খবৰটো হ'ল কাইলৈৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব কেইবাটাও নিয়ম জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ কালিৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব কেইটামান নিয়ম কি নিয়ম মানিব লাগিব জনাই যাম সবিস্তাৰে কাইলৈৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব কেইটামান নিয়ম কাইলৈৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচন আৰু কালিৰ পৰা ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচন নতুনকৈ কাৰ্ড পোৱা 42 লাখ হিতাধিকাৰীয়ে মানিব লাগিব নতুন নিয়ম আৰু নতুনকৈ কাৰ্ড পোৱা অৰ্থাৎ যিসকল লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে সেই সকলে মানিব লাগিব নতুন নিয়ম কাইলৈৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন আৰু কাইলৈ যেহেতু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ গতিকে কাইলৈৰ পৰা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে চলিব অন্য সেৱা সপ্তাহ আৰু লগতে কোৱা হৈছে যে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে চলিব অন্য সেৱা সপ্তাহ 10 গ্ৰাম চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে 10 গ্ৰাম চাউল কমকৈ দিব নোৱাৰিব কোনো ৰেচনৰ দোকানীয়ে ৰেচন কমকৈ দিলে দিব পাৰিব অভিযোগ লগতে কোৱা হৈছে যে কোনো দোকানীয়ে যদি কমকৈ ৰেচন দিয়ে তেন্তে আপুনি দিব পাৰিব অভিযোগ ইতিমধ্যে প্ৰশাসনে মুকলি কৰিছে হেল্পলাইন নম্বৰ আৰু ইতিমধ্যে এই ক্ষেত্ৰত প্ৰশাসনে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰটো হৈছে 180034533611 জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ কোনো দোকানীয়ে যদি আপোনাক কমকৈ ৰেচন দিয়ে তেন্তে আপোনাৰ সুবিধাৰ্থে মুকলি কৰাইছে এটা বিশেষ হেল্পলাইন নম্বৰটো হৈছে 180034533611 কাইলৈৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব কেইটামান নিয়ম আৰু যিসকল লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে সেই সকল লোকে মানিব লাগিব কেইটামান নিয়ম দৰ্শকসকল জনাই আছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো 18 বছৰ যদি হৈছে তেন্তে ঘৰতে বহি বনাওক ভোটাৰ কাৰ্ড জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যদি আপোনাৰ 18 বছৰ হৈছে তেন্তে আপুনি ঘৰতে বহি বনাব পাৰিব ভোটাৰ কাৰ্ড 5 মিনিটতে বনাব পাৰিব ভোটাৰ কাৰ্ড আৰু আপুনি ঘৰতে বহি 5 মিনিটতে বনাব পাৰিব আপোনাৰ ভোটাৰ কাৰ্ড নিৰ্বাচন সমাগত গতিকে 18 বছৰ পাৰ কৰা সকলে বনাই লওক ভোটাৰ কাৰ্ড এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছো নিৰ্বাচন সমাগত গতিকে 18 বছৰ পাৰ কৰা সকলে বনাই লওক ভোটাৰ কাৰ্ড আপোনাৰ সুবিধাৰ বাবে চৰকাৰে দিছে অনলাইন প্ৰক্ৰিয়া আৰু আপোনাৰ সুবিধাৰ্থে চৰকাৰে দিছে অনলাইন প্ৰক্ৰিয়া আপোনালোকে ইয়াতে এটা ৱেবছাইট লক্ষ্য কৰিব পাৰিছে এই ৱেবছাইটলৈ আপুনি গৈ আপোনাৰ ভোটাৰ কাৰ্ড বনাব পাৰিব এই ৱেবছাইটলৈ যাওক ইয়াৰ পিছতে ভোটাৰ সাৰ্ভিস পোৰ্টেল অপচনলৈ যাওক আৰু যেটো ৱেবছাইট মুকলি কৰা হৈছে এই ৱেবছাইটত যোৱাৰ পিছতে ভোটাৰ সাৰ্ভিস পোৰ্টেল অপচনলৈ যাব লাগিব আপুনি ইয়াৰ পিছতে আপুনি বনাব লাগিব নতুন একাউণ্ট আৰু আপুনি কি দৰে ভোটাৰ কাৰ্ড বনাব সবিশেষ জনাইছো ইয়াৰ পিছতে আপুনি বনাব লাগিব নতুন একাউণ্ট আপোনাৰ মোবাইল নম্বৰটো সন্নিবিষ্ট কৰক আৰু আপোনাৰ মোবাইল নম্বৰটো সন্নিবিষ্ট কৰিব লাগিব আপোনাৰ মোবাইললৈ OTP-টো দি দিয়ক মনত ৰখা এটা পাছৱৰ্ড আৰু আপোনাৰ মোবাইললৈ OTP-টো দি দিয়ক মনত ৰখা এটা পাছৱৰ্ড ইয়াৰ পিছতে আপোনাৰ খোল খাব নিজৰ একাউণ্ট আৰু ইয়াৰ পিছতে খোল খাব আপোনাৰ নিজৰ একাউণ্ট ইয়াৰ পিছত আপুনি পঞ্জীয়ন অপচনত ক্লিক কৰক আমি জনাই আছো আপোনালোকে কি দৰে ভোটাৰ কাৰ্ড বনাব ঘৰতে বহি আমি সবিশেষ জনাই আছো ইয়াৰ পিছত আপুনি পঞ্জীয়ন অপচনত ক্লিক কৰিব লাগিব আপোনাৰ ব্যক্তিগত তথ্য সন্নিবিষ্ট কৰক আপোনাৰ ব্যক্তিগত তথ্য সন্নিবিষ্ট কৰিব লাগিব নাম ঠিকনাৰ লগতে ঘৰৰ কোনোবা এজনৰ ভোটাৰ
কাৰ্ডৰ তথ্য দিয়ক আৰু লগতে কোৱা হৈছে যে নাম ঠিকনাৰ লগতে ঘৰৰ কোনোবা এজনৰ সদস্যৰ ভোটাৰ কাৰ্ডৰ তথ্য দিয়ক ফটো বয়সৰ প্ৰমাণপত্ৰ আধাৰ পান আপলোড কৰক লগতে কোৱা হৈছে যে ফটো বয়সৰ প্ৰমাণপত্ৰ আধাৰ পান আপলোড কৰক ইয়াৰ পিছতে ক্লিক কৰক সাবমিট বাটনত আৰু আপুনি আপোনাৰ যিসমূহ তথ্য বিচাৰিব দিয়াৰ পিছতে আপুনি ক্লিক কৰিব লাগিব সাবমিট বাটনত ইয়াৰ পিছতে আপুনি লাভ কৰিব এটা ট্ৰেকিং নম্বৰ আৰু ইয়াৰ পিছতে আপুনি লাভ কৰিব এটা ট্ৰেকিং নম্বৰ এই কামখিনি কৰাৰ পিছত হাতৰ পৰা 30 দিনৰ ভিতৰত ঘৰতে পাব ভোটাৰ আইডি কাৰ্ড আৰু আপুনি এই কামখিনি কৰাৰ পিছতে হাতৰ পৰা 30 দিনৰ ভিতৰত ঘৰতে বহি লাভ কৰিব ভোটাৰ আইডি কাৰ্ড